হাই কামাণ্ডে বোধহয় মানে ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকত আমাৰ কেণ্ডিডেটটো বোধহয় ডিক্লাৰেশ্যন হ'ব। বৰ্তমানে আমাৰ কেণ্ডিডেটৰ বিষয়ে বা ডিক্লাৰেশ্যনৰ বিষয়ে আমাৰ দলত আলোচনা হোৱা নাই। নিশ্চয় হাইকামাণ্ডে সময়মতে আলোচনা অনুষ্ঠিত কৰিব আৰু ঘোষণাটো নিশ্চয় কৰিব। শুনা পাইছে যে খাম্পা বৰগয়াৰী ডাঙৰীয়া প্ৰাৰ্থী হ'ব। তেনেকুৱা মানে আমাৰ দলৰ ভিতৰত খাম্পা বৰগয়াৰীৰ নামটোৱে বেছি প্ৰচাৰিত হৈছে। মানুহৰ মুখত খাম্পাৰ নামটো বা খাম্পা বৰগয়াৰী ডাঙৰীয়াৰ নামটো ৰাইজৰ মুখত বা আমাৰ দলীয় কৰ্মীসকলৰ মুখত বেছি চৰ্চাটো চলাটো আমিও দেখিছোঁ। ৰাইজৰ কথা, আমাৰ দলীয় হাইকমাণ্ডৰ কথা, তেখেতৰ নামটো বেছি চৰ্চাত আহিছে। জিকাটো কিমান আশাবাদী আপোনালোক? জিকাটোতো আমি জিকা নহয়, আমাৰ কোকৰাঝাৰ লোকসভা, ওদালগুৰি দৰং লোকসভাত এই জিকাটো BPFৰ জিকা নহয় বা আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ জয় নহয়। এই জয়টো আমাৰ BTC বাসীৰ জয়। আৰু সেই জয় যাত্ৰাটো আমি BPF ৰাজনৈতিক দলে কোনো ৰাজনৈতিক দলৰ লগত আমি এলায়েন্স নকৰাকৈ আমি BTC বাসী ৰাইজক আস্থাত আমি লৈছোঁ, বিশ্বাসত লৈছোঁ আৰু তেখেতসকলৰ ওপৰতেই আমি নিৰ্ভৰ কৰি আজি আমি আমাৰ দুটা লোকসভাত আমাৰ প্ৰাৰ্থীসকলে জিকাটো 100% হৈ আছে। আৰু সেইটো আমাৰ ৰাইজে দায়িত্ব লৈছে। আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সকলোৱে প্ৰত্যেকটা কৰ্মীসকলে 4 জন 5 জন 10 জন ঠিক তেনেকৈ এটা আমাৰ কৰ্মীসকলে 4 জন 5 জনকৈ বা 8 জন 10 জনকৈ এনেকুৱা দায়িত্ব লৈছে। আৰু প্ৰত্যেকটা কৰ্মীয়েই যদি আমাৰ BPF কৰ্মীসকলে যদি প্ৰত্যেকেই দায়িত্ব লয় তেতিয়াহ'লে জয়ী হোৱাটো নিশ্চিত। আৰু সেইটোৱেই হৈ আছে আমাৰ মাজত। বিজেপিৰ যিটো প্ৰাৰ্থী দিব সিহঁতে আপোনাৰ BPF দলৰ কাৰণে অলপ প্ৰত্যাহ্বান হ'ব নেকি? না, প্ৰত্যাহ্বানটো চব ক্ষেত্ৰত মানে চবেই ফেক্টৰছ হয়। নিৰ্বাচনেই আৰু নিৰ্বাচনটো ইমান সহজে নলয়। আমি কাকোবা ফেক্টৰ নহয় বুলি আমি নকওঁ, কিন্তু আমাৰ জয়ী হোৱাটো খুব সহজ। আমাৰ যিটো দলীয় কৰ্মীসকলে নিষ্ঠাৰে যেনেকৈ ৰাইজৰ লগত যোগাযোগ ৰাখিছে, প্ৰত্যেকটা কৰ্মীসকলে সকলো ভোটাধিকাৰসকলৰ লগত সুসম্পৰ্ক বজাই ৰাখিছে। তাত আমাৰ নিঃসন্দেহ যে আমি BPF দলে জিকিবই। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्स बेखेवदों। बे आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेकनिशियान, ICU टेकनिशियान, रेडियोल'जि टेकनिशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।